নহয়, আমি যোৱাকালি আবেলি 4টামান বজাত আমাৰ খবৰ দিলে ইয়াৰে মানকাছাৰ ইউকো বেংকৰ 2 নম্বৰ ব্ৰাঞ্চ তেওঁৰ মেনেজাৰে ফোন কৰিলে যে তেওঁৰ বেংকত কোনোবাই ডকাইতি কৰিছে, চুৰি কৰিছে। আমাৰ তৎক্ষণাত আমাৰ থানাৰ অ'চিয়ে আৰু ষ্টাফসকলে তাত গৈ এনকুৱাৰী কৰিলে। এনকুৱাৰী কৰি আমি তেওঁলোকক বেংকৰ ভিতৰতে এটা চুকত 9,50,000 মানে এটা তাত ৰিকভাৰী হ'ল। এতিয়া আমি এনকুৱাৰী কালত মানে সোধ-পোছ কৰি আমাৰ ইনভলভমেণ্টটো আমি পালোঁ যে তেওঁলোকৰে কৰ্মচাৰী এজন ফ'ৰ্থ গ্ৰেড আছিলে, তেওঁৰ ঘৰত চাৰ্চ কৰা হ'ল। চাৰ্চ কৰি 54,000 ৰিকভাৰী হ'ল। আকৌ কেচিয়াৰৰ তাত আমি 3,10,000 চামথিং পাল। সেইটো কিন্তু যিখিনি বস্তু তেওঁ 12 লাখ টকা লৈ যোৱা বুলি কৈছিলে, 12 লাখ টকাৰ ভিতৰত আমি 9,50,000 বেংকৰে এটা চুকত পাইছিলোঁ। আৰু তেওঁলোকে আচলতে দুপৰীয়া সময়ত তেওঁলোকে লাঞ্চৰ টাইমত মানে খাবলৈ গৈছিলে, কিন্তু কোনো কৰ্মচাৰী নথকাকৈ গুচি গ'ল। গতিকে যিটো আমাৰ ডাউট হৈ গ'ল, তাৰ বেছ কৰি আমি এনকুৱাৰী কৰি আমাৰ অ'চিয়ে ষ্টাফে আমাৰ SP ছাৰৰ আহিছে, লগ SSP ছাৰ নিজে আহিছে। আহি আজি আমি জিঅ' 3জন আহিছোঁ, আমিও আজিও এনকুৱাৰী কৰিছোঁ। গতিকে আমিও ইতিমধ্যে তেওঁ কনফেছ কৰিছে যে তেওঁ তলাটো তাতে ভিতৰত কাটি জাষ্ট ওলমাই থৈ দিছে, আৰু এইটো এটা নাটকীয় মানে তেওঁলোকে এটা উদ্দেশ্য লৈছে যে কোনোবা ৰবাৰী কৰিছে বুলি। কিন্তু আমি ইতিমধ্যে টকাটো ৰিকভাৰী কৰাৰ পৰা আৰু তেওঁলোকৰ গোটেইখিনি তেওঁ কনফেছ কৰিছে যে তেওঁলোকৰ মেনেজাৰ আৰু কেচিয়াৰ দুয়োজনে টকাটো লৈ গৈ তাত থৈছিলে। বেংকৰ মেনেজাৰ, কেচিয়াৰ আৰু ফ'ৰ্থ গ্ৰেড যিজন আছে তেওঁ। কৰ্মচাৰী বেংকটো 3জনে আছে, এজন আছে যদি তেওঁ লিভত আছে, ইতিমধ্যে তেওঁ অহা নাই। কিন্তু টোটেল কৰ্মচাৰী 3জনে আছিলে, তেওঁলোক 3জনে আমি তেওঁ এই ৰবাৰীৰ মানে CCTV আছিলে যদিও সেই সময়খিনিত ব্লক আছিলে, অফ কৰি থৈ দিছিলে। তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ চলি আছে। তেওঁক আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰি কোৰ্টলৈ মাননীয় আদালতত আজি প্ৰেৰণ কৰিম আৰু ৰিমাণ্ডত আনিম। আমি ইতিমধ্যে তেওঁৰ দ্বাৰা আমি যিখিনি তেওঁ ইনষ্ট্ৰুমেণ্টেৰে হেৰি কৰিছিলে, মানে তলাটো কাটিছিলে, সেইটো ৰিকভাৰী হৈছে। আৰু তেওঁ দেখুৱাই দিয়া মতে তেওঁৰ ঘৰৰ ওপৰত থৈছিল, তাৰ পৰা ৰিকভাৰী হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।